গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আছোঁ মই ঘৰত। তো এতিয়া গা ধুব লৈছোঁ। তো বৰষুণ দি আছে। তো গাটো ধুবলৈ মন নাছিলে, বৰষুণ দি আছে কাৰণে। কিন্তু আজি মই এজেগাত গৈ আছোঁ মানে আপোনালোকৰ ভাওনা চাবলৈ। নাটখনৰ নাম হৈছে মৎস্যৱতাৰ। তো বহুত জয়াল ভাওনা হয়। তো ভালকৈ গা পা ধুই যাওঁ। তো ভাওনাখন আছে ফলঙনিত। তো গোলাঘাট ডিষ্ট্ৰিক্ট পৰে। তো তাত লগৰ এটা আছে, লগৰ এটাই মাতিছে। তো লগৰটো ঘৰতে যাম। তো আপোনালোকক বাকীবোৰ দৃশ্য দেখাই গৈ থাকিম। আপোনালোকে চাই থাকিব, ষ্টে টিউন। আমি ভাওনা চাবলৈ। এতিয়া আমাৰ অকণমান ৱাটাৰ ক্ৰচিং অকণমান আছে, নদী। তো আপোনালোকৰ নদীখন অকণমান দ আছে। তো ভাবিছোঁ, তো এই আমাৰ বিটু তো নদী জোতাইহে হাই কৰে মানে লিজেণ্ড মানুহ, লিজেণ্ড জোতাই হাই কৰিছেহি। তাৰপিছতে নদীখন হৈছে এইখন। তো বেছি বহল নহয়, জাপ মাৰি পাৰ হৈ দিব পাৰি। আৰু অকণমান ঠেক হ'ব লাগিছিলে। তো জাপ মাৰি পাৰ হৈ দিব পাৰিলোঁ হয়, লেকিন স্কুটি আছে, পাৰ খাবলৈ অকণমান ৰিক্স আহি গৈছে। তো হ'লেও চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা কৰি চাওঁ। চাই থাকক। ৰ গাইছ, এয়া পানীৰ মাজত ফচি গ'লোঁ। ছাইডত দ আছে, পূৰা নামি গ'লে পূৰা ডুবি যাম বে। নদীখন যেনে তেনে পাৰ হ'লোঁ, মাজতে ফচি গৈছিলোঁ। তো এইখন নদী তো দ আছিলে। তো ষ্টাৰ্ট বন্ধ হৈ গ'ল, মাজতে পানী সোমাই গ'ল। তো যেনে তেনে ষ্টাৰ্ট কৰিলোঁ। পূৰা ইঞ্জিনত পূৰা পানী সোমাই গ'ল, এয়াৰ ফিল্টাৰত পানী সোমাই গৈছে। তো ওচৰলৈ ইয়ালৈ আহ। তো পূৰা পানী সোমাই গ'ল। তো পিক আপটো কমি গ'ল। এক্সেলটো পকোৱাৰ পিছতো পিক আপ লোৱাই নাই, ঠেলি ঠেলি আনা লেখীয়া হৈছে। তো ৰিক্সটো আহি গৈছিলে, মই গম পাইছিলোঁ কিবা এটা প্ৰব্লেম আহি গ'ল, কিন্তু মেজৰ প্ৰব্লেম নিদিলেই হ'ল। তো ষ্টাৰ্টটো হৈ আছে বাৰু, টেনশ্যন নাই। যদি পানীটো ওলাই যায়, পানীটো ওলাই গ'লে ঠিক হৈ যাব। যদি পানীটো সোমাই থাকে, তেতিয়া ইঞ্জিন খুলিব লাগিব আৰু টকা 3-4 হাজাৰ টকা দাং খাই যাম মই। তো ভাওনা চাবলৈ যোৱা মচলা ওলাই যাব। তো মোৰ লগত আহিছিলে আমাৰ বিটু, এই পিছত আহি আছে। তো পূৰা পানী সোমাই গ'ল বে, একো নাই দে, গৈ থাকোঁ এতিয়া ন। তো গাইজ, ষ্টে টিউন।
Oh